সো হেল্ল' গাইছ, স্বাগতম টু মন ব্লগ। সকলোকে স্বাগতম কৰিছোঁ মই এটা ভিডিঅ'লৈ গাইছ। আজি চাওক ৰাতিপুৱাই বহুত নিয়ৰ পৰিছে, বহুত সোনকালে উঠিছোঁ। আজি 5টামান বজাতে উঠিছোঁ। বিশেষ এটা কাৰণত উঠিছোঁ আজি টোপনিৰ পৰা, কাৰণ আজি কাতি মাহৰ হ'ল শেষৰটো দিন আৰু আমি অনুকূল ধৰ্মবাসী সকলৰ কাৰণে এইটো দিন বহুত পবিত্ৰ হয়। আৰু এই দিনটোত আমি অনুকূল ঠাকুৰৰ কিবা এটা সৰু চাই প্ৰগ্ৰাম অনুষ্ঠিত কৰিছোঁ আজি। চ' তাৰে সবিশেষ দেখাম আপোনালোকক, ভিডিঅ'টো স্কিপ নকৰি চাই থাকক গাইছ। তো বন্ধুসকল, কাতি মাহৰ শেষৰটো দিনত আমি সকলোৱে এনেকৈ মানে ঠাকুৰত যিখন প্ৰতিমূৰ্তি আছে এনেকৈ গাড়ীত উঠুৱাই আমি গোটেই গাঁওখন এবাৰ ভ্ৰমণ কৰাওঁ আৰু প্ৰত্যেকটো ঘৰৰ মানে দুৱাৰে দুৱাৰে যাওঁ, তেওঁলোকে চাকি বন্তি দিয়ে। মানে গাইছ এনেকৈয়ে ঠাকুৰৰ সন্মুখত সেৱা সপ্তাহ আগবঢ়াই চাকি ধনী আদি দি কেনে তাৰপিছত আৰু নেক্সট ঘৰলৈ এনেকৈ যোৱা হয়। চ' চাই থাকক ভিডিঅ'টো গাইছ। চ' মানে গাইছ ঠাকুৰ ঘূৰি অহাৰ পিছত এনেকৈ সকলোৱে একেলগে বহি নাম কীৰ্তন আদি গায় সকলোৱে। তাৰপিছত ভগৱানৰ নাম লৈ তেওঁলোকে এনেকৈ নাম কীৰ্তন গাই থাকে আৰু শেষৰ সময়ত সকলোৱে ভোজন গ্ৰহণ কৰি ঘৰলৈ যায়। চ' চাই থাকক ভিডিঅ'টো। আমাৰ তাতে খানা ৰেডি হৈ গৈছে একদম, আৰু চাওক এটা ট্ৰেডিশ্যনেল বস্তু, কলপাতেৰে ঢাকি থোৱা হৈছে বস্তুবোৰ ধুনীয়াকৈ। ভাত আছে, দালি আছে, লগতে বহুত কিবা কিবি আছে, দেখাব আপোনালোকে। আৰু চাওক ধুনীয়াকৈ কলৰ পাতেৰে ঢাকি থৈ দিছে। তো ভিডিঅ'টো চাই থাকক গাইছ। এই অৱস্থাত উপনীত হৈছোঁ, একমাত্ৰ আপোনালোকৰ দয়াৰ কৃপা, মানে কৃতজ্ঞতা। সেইকাৰণে মই আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ। আজি